खुलुमबाय स्टुडिय'आव उदांस्रि मुसाहारि बाक्सा विधानसभा बियाबनि 42 नं बियाबाव इउपिपिएल दोलोनि बिजाथिया सोर जागोन इउपिपिएल दोलोआ 42 नं बाक्सा विधानसभा बियाबाव सोरखौ सायख'गोन एमसिएलए राकेश ब्रह्म ना बारग' एमएलए हितेश बसुमतारिया 42 नं बाक्सा विधानसभा बियाबनिफ्राय बिजाथि मोनगोन जायनि थाखाय दिनै मुसलपुराव इउपिपिएल दोलोनि माखासे मावथिफोरा बारग' एमएलए हितेश बसुमतारिखौ बिजाथि महरै बिजाथि दाबि दैखांदों बियाबनि जौगाखांनायनि थाखाय गुदि थाखोनि मावथिफोरा हितेश बसुमतारिखौ टिकेट होनो दाबि दैखांदों हेफाजाब होगिरिफोरा बेखौबो बुंबावदों दि जुदि हितेश बसुमतारिनि सोलायै गुबुन सासे बिजाथिखौ सायख'नाय जायो अब्ला बे बियाबाव जेनगोन बिनि अनगायैबो जुदि हितेश बसुमतारिखौ बिजाथि होआब्ला दोलो नागारगोन होनना हुमखि होयो फारसेथिं इउपिपिएलनि दैदेनगिरि हितेश बसुमतारियाबो मोनसे खौरांगिरि मेल खालामनानै जौसिन दैदेनगिरिखौ दोलोनि टिकेट होनो खावलायो আমি জিলা মুছলপুৰ জিলা মুখ্য কাৰ্যালয়ত আমি ইয়াত সমবেত হৈছোঁ আহি থকা অসম বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বক দাবী কৰি পেলাই আজি ইয়াত জিলাৰ সকলো সদস্য ইউথ ওমেন আমাৰ সকলো চেল ইয়াত উপস্থিত আছে আৰু সেই কাৰণে আমি ইয়াত সমবেত হৈছোঁ সৌদিনা আমাৰ প্ৰথম ইউপিপিএল দলৰ প্ৰথম প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ল আৰু বাক্সা সমষ্টিৰ কাৰণে এদিনা ঘোষণা কৰা যেহেতু নহ'ল এইটোৰ কাৰণে আমাৰ দলীয় কৰ্মীবৃন্দই আজি দুখিত হৈ আছে যে আমাৰ কি কাৰণত মানে সেইদিনা ঘোষণা কৰা নহ'ল আজি মই ইয়াত এজন প্ৰত্যাশী বা প্ৰাৰ্থী হিচাপে মই দলৰ পৰা প্ৰাৰ্থিত্ব দাবীদাৰ আৰু সেই মৰ্মে কেন্দ্ৰীয় কমিটিৰ কথা মতে আমি কাম কৰি আহিছোঁ আৰু ৰাইজৰ লগত আমি সম্পৰ্ক কৰিছোঁ আৰু অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক সমৰ্থন জনাবলৈ আজি ওলাই আহিছে গতিকে আমি আশা কৰিছোঁ কেন্দ্ৰীয় নেতৃত্বই বা আমাৰ মাননীয় প্ৰাক্তন চিফ আৰু বৰ্তমান এমপি আৰু আমাৰ সদস্য বিটিচিৰ এমচিএলএ হয় আৰু আমাৰ সভাপতি শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ যে অতি সোনকালে আমাৰ বাক্সা সমষ্টিৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিব লাগে যাতে আমি প্ৰকাশ কৰিব পাৰোঁ ওচৰলৈ যাব পাৰোঁ ইয়াৰ কাৰণে সেই সভাখন আমি অনুষ্ঠিত কৰিছোঁ ইয়াৰ প্ৰাৰ্থিত্ব দাবীদাৰ অকল ময়ে নহয় ৰাকেশ ব্ৰহ্ম সৌদিনালৈ 7 দিনমান আগত প্ৰাৰ্থিত্ব বিচাৰিলে তাৰপিছত আমাৰ ষ্টেণ্ডিং বিধায়ক ভূপেন বড়ো ডাঙৰীয়া আছে আৰু আমি সেইখিনিক সকলোকে জানো ইয়াৰ লগতে ময়ো এজন হয় ইয়াৰ ভিতৰত আমাক প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে বহুমাহ আগত আমাক প্ৰাৰ্থিত্ব দিয়াৰ প্ৰতিশ্ৰুতি দিছিল সেই মৰ্মে আমি ৰাইজৰ ওচৰত গৈছিলোঁ এতিয়া আমি আশা কৰিছোঁ যে নিশ্চয় ইয়াত উচিত সিদ্ধান্ত গ্ৰহণ কৰিব আৰু ৰাইজৰ জনমত নিশ্চয় কেন্দ্ৰীয় কমিটিয়ে ইয়াত ছানবিন কৰিব যে ৰাইজে কাৰ পক্ষত আছে যে মই ৰাকেশ ব্ৰহ্ম নাইবা আমাৰ ডাঙৰীয়া বিষয়ে ক'ব বিচাৰিছোঁ আমাৰ কেন্দ্ৰীয় কমিটি তথা প্ৰমোদ বড়ো ডাঙৰীয়া সভাপতি এখেতৰ নিৰ্দেশ মৰ্মে আমি অঞ্চলৰ কাম কাজ কৰি আহিছোঁ দলক শক্তিশালী কৰিছোঁ ইয়াৰ কাৰণে আমি আশাবাদী আজিও আমি টিকেটৰ কাৰণে আমি ৰখি আছোঁ এইটো অৱশ্যে দলৰ সিদ্ধান্ত বুলি মই নাভাবোঁ দলে কেতিয়াও কাকো তেনেকুৱা সিদ্ধান্ত দিয়া নাই বা মোক আৰু কাৰোবাক ভূপেন বড়োক
বা তেনেকুৱা কথা দিয়া নাই। দলৰ আমাৰ কেন্দ্ৰীয় কমিটিৰ এটা সিলেকশ্যন কমিটি আছে, বাছনি কমিটি আছে, সেইমতেহে ভাতৃত্বটো ৰাইজৰ মাজত বা দলে কাক বেছিকৈ বিচাৰে এই কথাটো সেই দলহে সিদ্ধান্ত কৰিব। এইটো স্বাভাৱিক কথা। আমি একে দলত থাকি যদি 2-3জনে ভাতৃত্ব বিচাৰে, নিশ্চয় ইয়াত ঘোষণা নোহোৱালৈকে ৰাইজে অলপ বিভ্ৰান্তিত আছে। আজি তাকে আমি অপেক্ষা কৰি আছোঁ যে আজি আমি গম পাইছোঁ যে অতি সোনকালে প্ৰাৰ্থী ঘোষণা কৰিব বুলি আমি গম পাইছোঁ। 100% আমি নিশ্চিত যে ইয়াত মোৰ আত্মবিশ্বাস হৈছে। আমি ইয়াত চুকে কোণে সকলো প্ৰান্ততে ঘূৰিছোঁ, সকলো জনগোষ্ঠী ধৰ্মীয় লোকসকলৰ লগত, সংগঠনৰ লগত, ইণ্ডিভিজুৱেলৰ লগত আমি সকলো লগতে আমি সম্পৰ্ক কৰিছোঁ। আনপিনে দিহিৰা ব্লক কমিটি আৰু নাইবা ককলাবাৰী ব্লক কমিটি, মচলপুৰ বিষয়ববীয়াসকল প্ৰাইমাৰী কমিটিৰ লগত আমি সম্পৰ্ক কৰিছোঁ। সকলো মোৰ প্ৰতি সহানুভূতি থকাটো এখেতসকলে প্ৰকাশ কৰিছে। এই গতিকে মই আত্মবিশ্বাসী, যথেষ্ট মই বিশ্বাসী জিকিম বুলি। এই কথাটো এতিয়া আমি ক'ব নোৱাৰোঁ। আমি দলৰ কাম কাজ কৰি আছোঁ আৰু আমি আশা কৰোঁ দলে নিশ্চয় উচিত সিদ্ধান্ত গ্ৰহণ কৰিব। সেই ক্ষেত্ৰত আপোনাৰ ইয়াত BPF আৰু BJPৰ মাজত বুজাবুজি হৈছে। সেই মৰ্মে ইয়াত BJPৰ প্ৰাৰ্থিত্ব নাথাকিব। মই নাভাবোঁ যে ইয়াত বিৰোধী BJP সকলে কি কৰে, এইটো হ'ল এখেতসকলৰ দলৰ সিদ্ধান্তৰ কথা। যদি আমি আমাৰ দলৰ হৈ আমি কাম কৰি আছোঁ আৰু দলে নিজাববীয়াকৈ আমি যিহেতু 15টা সমষ্টিত 15টাতে মানে প্ৰতিদ্বন্দ্বিতা কৰিব, ইয়াৰ কাৰো লগত কথা আমি কোনো BJP বা BPF কি কৰিব সেইটো কথা আমি এটো ক'ব নাযাওঁ। আমি অকলেই এতিয়াও চলি আছে, কথা বাৰ্তা চলি আছে বিভিন্ন দলৰ লগত। হয়তো এইটো দলে সিদ্ধান্ত গ্ৰহণ কৰিব, ওপৰ মহলে সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে আমি বাক্সা সমষ্টি আৰু UPPL হিচাপে আমি দলৰ কথা জানো আৰু দলীয় হিচাপে আমি প্ৰতিদ্বন্দ্বিতা কৰিম। UPPL দলত মই 2016 চনৰ পৰা মই কাম কৰি আহি আছোঁ। কিন্তু যদিও আমি যোৱা দিনকেইটাত আমি চৰকাৰত আছোঁ যদিও হাইকমাণ্ডৰ কথা মানে নীতি নিয়মখিনি মানি আমি চলি আছোঁ। যদিও চলি আছোঁ, কিন্তু এইবাৰ আমি মনে বিচৰা পাৰ্টীয়ে হাইকমাণ্ডে মানে ইয়াতে প্ৰদান কৰিব লাগিব। আমি তাতে ডিমাণ্ড কৰিম। গতিকে আপোনালোকৰ মাৰফতেদি আজি আমি 42 নম্বৰ বাক্সা সমষ্টিত আমি হিতেশ বসুমতাৰী ছাৰক আমি বিচাৰোঁ। গতিকে যেনেকৈ নহওক তেখেতক আমাক আজি মানে পাৰ্টি প্ৰদান কৰিব লাগিব। কাৰণ ইয়াত চাওক, কোকৰাঝাৰ মচলপুৰৰ কথা চিন্তা কৰিলে নহ'ব। আমি হ'লো ভাৰত ভূটান সীমান্তৰ মানে ৰাইজ হওঁ। গতিকে আমাৰ ভিতৰুৱা অঞ্চলত কি কি অসুবিধা হৈ আছে, ৰাইজে আমাক মানে বহুত মানে প্ৰেৰণ কৰি থাকে, আমি সেইবিলাক ফুলফেচ কৰিব পৰা নাই। গতিকে আমি স্থানীয় পাৰ্টি আমি বিচাৰোঁ। গতিকে মই হাইকমাণ্ডক ৰিকুৱেষ্ট কৰোঁ আৰু মই আজি আপোনালোকৰ মাৰফতেদি মই স্পষ্ট আকাৰে ক'ম, যদি আমি বিচাৰোঁ যদি পাৰ্টি আজি আমাক মানে হাইকমাণ্ডে শ্বেয়াৰ নকৰে, তেতিয়াহ'লে মই আজি দলত মানে ৰিজাইন দিম। থেংক ইউ, ধন্যবাদ। যে আমি এপ্ৰিলৰ 9 তাৰিখে যিহেতুকে আমাৰ আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে, গতিকে এই নিৰ্বাচনত আমাৰ 42 নম্বৰ বাক্সা সমষ্টিত আমি হিতেশ বসুমতাৰীকে প্ৰাৰ্থিত্ব বিচাৰিছোঁ। আৰু হিতেশ বসুমতাৰী আমাৰ UPPL দলৰে এজন ব্যক্তি। আৰু হিতেশ বসুমতাৰী আমাৰ 2003 চনৰ BTC চুক্তিৰ পৰা তেখেতৰ এই জিলাত যিখিনি অৱদান আছে, যিখিনি তেখেতে মানে কাম কৰিছে ৰাইজে, ইয়াৰ কাৰণে সকলো জনগোষ্ঠী, সকলো অঞ্চলৰ ৰাইজে আজি তেখেতক বিচাৰিছে। আৰু সেই বিচৰা মতে যদি আমাৰ দলৰ কেন্দ্ৰীয় নেতাসকলে যদি কিবা কাৰণত ব্যতিক্ৰম কৰে, তেনেহ'লে ইয়াত ৰাইজ অসন্তুষ্ট হ'ব আৰু আগন্তুক দিনলৈ তেনেহ'লে দলৰ এটা বিপৰ্যয় হোৱাৰ সম্ভাৱনা আছে। আৰু সেইকাৰণে আমি আজি
আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দক যাতে এই 2026 চনৰ আগন্তুক এই এপ্ৰিলৰ 9 তাৰিখৰ বিধানসভাৰ নিৰ্বাচনত আমাৰ হিতেশ বসুমতাৰীক টিকট দিবই লাগিব। এইটো আমাৰ সকলো জনগোষ্ঠীৰ দাবী আৰু সকলোৱে আমি তেখেতক বিচাৰো আৰু হিতেশ বসুমতাৰীক আমাক MLA হিচাপে আমাক লাগিবই। আমি আৰু হিতেশ বসুমতাৰী আমাৰ জয়যুক্ত হোৱাটো আমি একেবাৰে নিশ্চিত হৈ পৰিছে। সকলো জনগোষ্ঠীয়ে ইয়াত জনমত দিছে। আমি মানাস আমাৰ সমষ্টি, বাগানপাৰা সমষ্টি, মুছলপুৰ সমষ্টি, দিহিৰা সমষ্টিত এই গোটেইবিলাক অঞ্চলত আমি জনমত লৈছোঁ বা ইতিমধ্যে আপোনালোকৰ যোগেদি প্ৰেৰণা হৈছে। গতিকে সেই অনুপাতে আমি ভাবোঁ আমাৰ হিতেশ বসুমতাৰীৰ বাহিৰে ইয়াত কোনো বিকল্প উপায় নাই জয় হোৱাৰ। বেলেগ কেণ্ডিডেট দিলে ৰাইজৰ যদি মনপুত নহয় সেইটোতো জানেই, তাৰমানে UPPL হাৰিব আৰু অন্য দলৰ প্ৰাৰ্থীৰ ইয়াত প্ৰক্ষেপ কৰিলেও তেওঁ হাৰিব। এইটো বেলেগ দলৰ বুলি নহয়, UPPL দলৰ কোনোবা যদি প্ৰাৰ্থী দিয়ে তেওঁ খাতাটো নিশ্চিত। হিতেশ বসুমতাৰী আৰু ইয়াৰ বিকল্প হিচাপে তেওঁ মানে এটা ৰাস্তা ল'বলৈ বাধ্য হ'ব, ৰাইজেও বাধ্য হ'ম আমি।